নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকে চাই আছে অংকুৰিবৰ ইউটিউব চেনেল। আগতে দেখুৱাই আছিলোঁ শান্তি আশ্ৰম যে দেখাই আছিলোঁ, আজি ফাইনেলি পালোহি শান্তি আশ্ৰম। গতিকে আজি ভিতৰটো দেখুৱাম আপোনালোকক, ব'লক ভিতৰটো চাব কেনেকুৱা। ভিডিঅ' বনাম বুলি অহা নাছিলোঁ, পটককৈ আহি গ'লোঁ। গতিকে ব'লক ভিতৰটো দেখুৱাই দিম। আগতে দুটা ভিডিঅ' বনাইছিলোঁ মই, ভিতৰটো এদিনো দেখুৱাব নোৱাৰিলোঁ, গেট বন্ধ। ঘূৰি গৈছিলোঁ, দেখিছিলে। ব'লক আজি ভিতৰত দেখুৱাই দিম একচাত। ব'লক ভিতৰলৈ সোমাই যাওঁ। এই আমাৰ গেট খুলিছে এজনে, হাই কৈ দিয়া, হাই কৈ দিয়া। গতিকে ফাইনেলি আজি ভিতৰত পাই গ'লোঁ। দেখিছে এইফালে, এইফালে দেখিছে নহয়। গতিকে বহুত দেৰি হৈ গ'ল পিছে দেই, দেখিছে এইফালে। ব'লক ভিতৰলৈ গৈ আছোঁ। দেখিছে কি সুন্দৰ। এইফালে যে দেখিছে, এইটো ছাইডটো যে দেখিছে, ছাইডটো বহুত মানে সুন্দৰ পৰিৱেশ এটা দেখিছে, কেনেকুৱা লাগিছে দেখিছে এইফালে। মই আহি আছিলোঁ, খালি আপোনালোকক ভিতৰতো দেখাব পৰা নাছিলোঁ। এইফালে দেখিছে কামত লাগি আছে, ৰ'ব এক ছেকেণ্ড অকণমান জুম কৰি দিওঁ। দেখিছে কি সুন্দৰ পৰিৱেশ। এইফালে আছে এনেকৈ, বেকগ্ৰাউণ্ডটো দেখাওঁ, সুন্দৰ। এইখন যে গেটখন, আমি আজি মাজৰ গেটখনেদি আহিছোঁ। এইখন মাজৰ এৰিয়া, ফ্ৰণ্টত আছে চাগে, এইটো পানী দিব চাগে দেই। পাৰ্কিং এৰিয়া মানে এইফালে পাৰ্কিং কৰ, গাড়ী আন এইফালে থৈ দে। বাকী এইটো চাগে মাজত চাগে পানী দিব বনাই আছে, অলপ দিনৰ পিছত হ'ব। এইফালে চব গছ কি সুন্দৰ, মানে কি ক'ম, আল্টিমেট প্লেচ বুলি ক'ব লাগিব। এইফালে দিছে না, এইটো মেইন মন্দিৰটো এইটোৱে হৈছে। বাকী এইফালে কি আছে, অকল ৰ'ব চাইনবৰ্ডখন পঢ়ি লওঁ ফাৰ্ষ্ট। চাইনবৰ্ডখন দেখাই আছোঁ, ৰ'ব কি বুলি কৈছে এইফালে চাওক। ৰ'ব, অকল মন্দিৰৰ দৰ্শনকাৰীসকলে আশ্ৰমৰ ভিতৰত যান বাহন ৰাখিব পাৰিব আৰু বনভোজকাৰীসকলে যান বাহন ৰাখিব নোৱাৰিব। গতিকে শুনিলে, পাই গ'লোহি ভিতৰত। ব'লক গৈ থাকোঁ। আমাৰ কেমেৰামেনসকলে ফটো মাৰি আছে, এজনে পজ দি আছে, এইজন ছাৰ পজ দি আছে, এজন মেইন বেংগলোৰৰ পৰা আহিছে, এজন দেখুৱাবলৈ লৈ আহিছোঁ। লোকেল নহয় খালি, অসমীয়া বুজি পায় অলপ অলপ। कैसा लगा भाई यहाँ पे आके, कैसा लगा? हाय हाय हाय, बहुत अच्छा है इधर का मौसम, बहुत अच्छा है। हाँ बेंगलोर से आए हैं। हाँ वो ऑन गेट दी एंट्री मारी दिस। हाँ बोलो। ভিতৰলৈ সোমাই আহিছোঁ। মন্দিৰৰ ভিতৰত মোবাইল চুইচ বন্ধ কৰি ৰাখিব, দেখিছেনে? মোলৈ ফোন নাহে বাৰু বৰ্তমান, কিন্তু আপোনালোকক দেখাবলৈকে মানে মোবাইল অন কৰি আহিবলৈ ৰিক্স লৈ আহিছোঁ। এই ভিডিঅ' কৰিবলৈ মনা ক'লে, আপোনালোকক মনে মনে কৰি আহিছোঁ। ৰিক্স লৈ আহিছোঁ। ভিডিঅ' কৰিবলৈ হাক দিছে, দেখিলেতো চাগে কি কৰিব ঠিকা নাই। এই ভিতৰলৈ আছে, একো নাই, জাষ্ট এখন বান্দা আছে, এখন দেখিছে বেক চাইডলৈ বান্দা আছে এখন। মই অলপ লুকাই কৰিবলগীয়া হৈছে, মোক গালি পাৰি দিলে, মানে গালি পাৰিছিলে। ভিতৰত ভিডিঅ' কৰা মানা আছে, ভিতৰৰ মাজলৈ মানে মন্দিৰ ভাগ আছে, সেইভাগ মানে দেখাবলৈ নিদিয়ে। গতিকে আপোনালোকক দেখাব নোৱাৰিলোঁ সেইভাগ। বাকী আমি নেক্সট যাম, হয় সিপাৰলৈ যাম। একো নাই, জাষ্ট আপোনাৰ মন্দিৰ এটা আছে, চাইডলৈ এখন ফুলনি বাৰী আছে। এইখন ফুলনি বাৰীখনো দেখুৱাম, ৰ'ব। এইফালে যে দেখিছে ফুলনি বাৰী। বাকী এইফালে আছে মহাদেৱৰ এভাগ মন্দিৰ আছে, দেখিছে মহাদেৱৰ মন্দিৰ এভাগ আছে। কৃষ্ণ, এইফালে আগতে মই ভিডিঅ'ত দেখাইছোঁ, কিন্তু তেনেকৈ মানে জাষ্ট। গতিকে চাওক, শান্তি আশ্ৰমৰ ভিতৰটো আজি দেখিলে
গতিকে আকৌ দেখিছে ভিতৰটো, গতিকে আকৌ আহিব কেতিয়াবা, আপোনালোক আহিব পাৰে, ইয়ালৈ আহিব, ফেমিলি লৈ আহিম বুলি ক'লেও একদম ধুনীয়া প্লেচ। মোৰ নাই আৰু ফেমিলি হ'লে ময়ো আহিম চাগে, এতিয়া বৰ্তমানো এনেই গাড়ী চাড়ী লৈ আহিব লাগিব ফেমিলি হ'লে। এইফালে চব ফুল, এখন ফুলৰ বাগিচা, কেনেকুৱা লাগিছে ক'ব জনাব হা ফুলখিনি, এইখিনি সানরাইজ। নাই ইংলিছ ক'ব নাজানো, অসমীয়াহে জানো, ইংলিছত গেধা আছিলোঁ একদম। বাকী ব্ৰহ্মপুত্ৰৰ মাজলৈ আহিলোঁ, আচলতে শুনি গোটেই পানী হয়। শান্তি আশ্ৰম দেখিছে ন, সেইফালে দেখিছে ন, সেইফালে একদম ছাইডলৈ। বাকী এইফালে চাওক বেকগ্ৰাউণ্ডটো চাব, কেনেকুৱা আল্টিমেট প্লেচ, পিকনিক খাবলৈ আহিব এইবোৰ জেগাত। শান্তি আশ্ৰমৰ পৰা ওলাই আহিলোঁ, বৰ্তমান আছোঁ ব্ৰহ্মপুত্ৰৰ মাজ ভাগত। গতিকে দেওবাৰ বুলি আগবেলাটো ডিউটিতে গ'ল, বাকী এইটো টাইম অলপ ওলাই আহিলোঁ আৰু ইভিনিঙে হ'ল চাগে, এতিয়া ইভিনিঙে হ'ল, কেইটা বাজিলে 5টাই বাজিব হ'ল, ঘৰৰ পৰা চাগে ৰাতি হ'ব। বাকী ভাল লাগিলে, আপোনালোককো ভিতৰতো দেখালোঁ, যিমান পাৰোঁ শান্তি আশ্ৰমৰ ভিতৰতো দেখুৱাবলৈ ট্ৰাই কৰিলোঁ, আৰু মানে কি ভিডিঅ' কৰিবলৈ নিদিয়ে তাৰ ভিতৰত। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে কৰি দিব আকৌ দেই। ব'লক আজিলৈ বাই বাই।